হাই ফ্ৰেণ্ডছ, মনিছাছ কিটচেন এণ্ড ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ এতিয়া মামাহঁতৰ ঘৰত। মামাহঁতৰ ঘৰত আহিছোঁ এতিয়া দুপৰীয়া ভাত খোৱাকৈ, আৰু দুপৰীয়া ভাত খাই গৈ যামগৈ। মামা এতিয়া ঘৰতে ফিচাৰী আছে যে, মামাই ক'লে মই মাছ মাৰিবলৈ যাম। ঠিক আছে, ব'লক কেনেকৈনো মাছ ধৰে আপোনালোককো দেখাওঁ। এয়া এতিয়া আহি আছোঁ মাছ ধৰা চাবলৈ। পালে নেকি? এইটো সৰু। কেনেকৈ গম পায় মাছ লাগিলে? সোমালে মানে হেৰিটো ধপধপাই দিয়ে। ধপধপাই দিয়ে। কি দেখিমে নহয়। এইটো এটা পাইছে, এৰাই যাব চাবা। ডাঙৰ এটা পাব লাগিব, আকাশৰ সমান। বাধা দিলে মায়ে কাম কৰি আছিলে। মোৰ ঘৰত এতিয়া এনেই আছো, স্কুল কলেজ বন্ধ। এইটো আমাৰ ডেকা ল'ৰা, ইয়াৰ লগত বহি কথা পাতিছোঁ, তাক লগে নাপাওঁ, ব্যস্ত। ৰৌ ডাঙৰটোহে খাম। এতিয়া মামীয়ে চাহ খাবলৈ মাতিছে। ভাগিন আৰু ভাগিন যোৱা আহিলে নাৰিকলৰ সাঁচি থৈছোঁ। নাৰিকলৰ সাঁচি থৈ দিছে, লুকুৱাই থৈ দিছে তাকো। সেই সাঁচি পেলাই লুকুৱাই থৈছোঁ আৰু গোটে গোটে খাব বুলি, নহ'লে আমালৈ নাইকিয়া হৈ যাব যে, সেইকাৰণে থৈ দিছে। পিষ্টল আছিল দেখা গ'ল। মামীয়ে বনাইছে, এইটো কি পিঠা নাজানো, মজা লাগিছে খাই।
ভাল লাগিছে ভাল লাগিছে আৰু এটা খাইছোঁ দুটা খাইছোঁ সেইবিলাক দিয়ে আজি হালধি আৰু মাছ বনাম মামীয়ে মোক বনাব দিছে মামীহঁতে হেনো খাই পোৱা নাই কেঁচা হালধি সেইকাৰণে ময়ে বনাব লৈছোঁ এয়া চব একদম ভাণ্ডাৰ মামীয়ে ওচৰত চপাই দিছে মই নিজে নিজে কৰিহে আছোঁ আৰু বাকীখিনি হৈ থাকিব দেখাই থাকিম আপোনালোকেও চাই থাকিব শেষলৈ মামীয়ে কি কৰি আছে বেঙেনা ফ্ৰাই তাৰপিছত ভেন্দি আলুটো বনাই আছে দেই ভাজি আছোঁ মাছ এইফালে বহাব লৈছোঁ ছজনা আলু মাছৰ কাৰণে হালধিৰ লগত আলু ইয়াত ছজনা আৰু ইয়াত আলু আছে হাত হালধি কাটি বিলাই নাই ভাত বনোৱা হ'ল আৰু এয়া খাবৰ বাবে ৰেডি কৰি লৈছোঁ ঠিক আছে খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু এয়া মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰ হয় আৰু লগতে ফ্ৰেণ্ডে হয় আৰু মামাৰ ঘৰ ওচৰৰে আজি লগ পালোঁ ভাল লাগিল লগ পাই ভাত খাই আজৰি হ'লোঁ আৰু এতিয়া আহিছোঁ মামাই বোলে মোক ঘৰলৈ কেইডালমান ছজনা দি পঠায় আৰু সেইকাৰণে আহিছোঁ মামাৰ লগত ছজনা পাৰিবলৈ আৰু এয়া মোৰ 2 নম্বৰ মামা বৰ্তমান আৰক্ষী বিভাগত কৰ্মৰত আৰু বিহুৰ কাৰণে ছুটি লৈ আহিছিলে আজি যোৱাগৈ কথা আছিলে আৰু মই আহিম বুলি কোৱাৰ কাৰণে মামাই আজি নগ'লগৈ অহাকালিলৈ যাবগৈ আৰু নাহিবা এফালে ছজনা পৰা হৈ গ'ল আৰু এতিয়া আহিছে হালধি খান্দিবৰ বাবে আৰু এয়া হালধি খান্দি আছে মামাই আৰু এতিয়া অকণমান মামাহঁতৰ গাঁওখন দেখাম বুলি ভাবিছোঁ আপোনালোকক বলকচোন দেখাওঁ এয়া আগত মামী আৰু ভাইটিটো গৈ আছে আৰু এতিয়া আহিছোঁ শিখসকলৰ চেণ্ট্ৰেল গুৰুদ্বাৰলৈ
সেৱা কৰিলোঁ আৰু এতিয়া এই প্ৰসাদ দিছে। আৰু এইটোৱে হৈছে বৰকোলা কমলা পুখুৰী পাৰ। আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ, এতিয়া আন্ধাৰে হৈ আহিছে যিহেতু। আৰু এইটোৱে হৈছে বৰকোলাৰ বৈষ্ণৱ নামঘৰ আৰু আমি আহি পাইছোঁহি। এইবাৰ আহিলে দিনত আহিব চেষ্টা কৰিম, আপোনালোকক ভালকৈ দেখাম, ভিতৰত সোমায়ো দেখাম। এইবাৰ এনেকৈয়ে দেখুৱালোঁ।